নমস্কাৰ জিনা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি যাম নগাঁৱত পূজা চাবলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ মৰিগাঁৱৰ পৰা নগাঁৱলৈ পূজা চাবলৈ। চাওঁ কেনেকুৱা লাগে নগাঁৱত পূজা চাই। মই এবাৰ প্ৰথমবাৰ চাম নগাঁৱত পূজা। বলক আপোনালোকে চাওক মোৰ লগতে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। এই দৃশ্যটো চাই ধুনীয়া লাগিছে। আকাশখনলৈ চাওক, কি ধুনীয়া নীলা হৈ আছে। কিবা এটা ভাল লাগি গৈছে, ধুনীয়া লাগিছে। আৰু আমি আহি এতিয়া পালোঁ 12 বজীয়া। 12 বজীয়াৰ পৰা ৰাইট চাইডে গ'লে প্ৰায় ৰহা হৈ নগাঁও যাব পাৰে, কিন্তু আমি যাম চিধা নগাঁও। নগাঁও পাবলৈ এতিয়া আৰু বেছি দূৰ নাই, পামগৈ আৰু নগাঁও অতি সোনকালে। ৰাস্তা হয়, অলপ পিছে কেমেৰাটো। আমি মেইন টাউনৰ হৈ যোৱা নাই, নগাঁৱলৈ চাইডেদি আহিছোঁ, কাৰণ পূজাৰ বতৰ সোমাব নিদিব পাৰে। সেইকাৰণে আমি চাইডেদি আহিছোঁ, চাইডেদিয়ে যাওঁ। এতিয়া অটলৰ ৰুমত বাইক থৈ আহি গ'লোঁ খোজকাঢ়ি, কাৰণ পূজাৰ মাজত বাইক সোমাব নিদিব। সেইকাৰণে বাইক থৈ আহিছোঁ। চাওঁগৈ পূজা কেনেকুৱা হয়। আমি এতিয়া আহি পালোঁ প্ৰথম পূজা মণ্ডপ। ইয়াত শাৰী শাৰীকৈ সোমাব দিছে মানুহবিলাক, সোমাব লাগিব। মই লাইন হ'লোঁ আৰু লাইন হৈ দেখিলোঁ একজন মানুহকে টেম্পাৰেচাৰ চেক কৰিছে আৰু চেনিটাইজাৰ দিছে।
যাৰ মাস্ক নাই তেওঁলোকক মাস্ক বিতৰণ কৰি আছে ভিতৰত। এয়া নগাঁও বঙালী সন্মিলন পূজা মণ্ডপ। অলপ আমি অলপ ভিতৰৰ পৰা চাওঁ। ভিতৰত সোমালোঁ, সোমাই দেখিলোঁ ভালেই বনাইছে। সেৱা ল'লোঁ। সুবিধা দিয়া নাই, পত্ৰ এটা দিছে। এইটো হৈছে পানীকা চাৰিআলি পূজা মণ্ডপ। অলপ ভিতৰত আছে, ভিতৰলৈ সোমাই যাওঁ, চাওঁ এইটো কেনেকুৱা আছে। এইটো হৈছে পানীকা চাৰিআলি পূজা মণ্ডপ, অলপ সৰু হয়। আমি 3 নম্বৰ পূজা মণ্ডপলৈ ব্যৱস্থা ভাল কৰিছে। প্ৰতিজন মানুহক গোটেই মানুহজনে চেনিটাইজ কৰি দিয়া হয়। এইটো হৈছে মণ্ডপ। আৰু ইয়াৰ পৰা ওলাওঁ এতিয়া। ওলাই কি আমি কিবা এটা খাওঁ বুলি ভাবিলোঁ। খৰিকাত বহি ল'লোঁ। বহি লৈ এইটো এয়া আহি গ'ল আমাৰ স্মক পক। স্মক পক খাই লওঁ। খাই লৈ ঘৰলৈ যাম। থেংক ইউ, লাইক কৰিব।